এয়া হ'ল আঠখেলীয়া নামঘৰৰ প্ৰৱেশ দ্বাৰ। ইয়াৰ দি আমি আঠখেলীয়া নামঘৰৰ ভিতৰলৈ যাম। তো বলক এতিয়া আমি আঠখেলীয়া নামঘৰৰ ভিতৰলৈ যাম। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰৱেশ দ্বাৰ আপোনালোকে দেখিবলৈ পাইছে। দুয়োফালে দুটা হাতী আছে আৰু কাষতে গায়ন বায়ন আছে। বহুত ধুনীয়া লাগিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাটোৰ কাষে কাষে দেৱদাৰু গছ আছে। কি ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিছে আহি। আৰু তাতে আজি বেছি ভাল লাগিছে, আঠখেলীয়া নামঘৰত বিষ্ণু যজ্ঞ চলি আছে। আৰু আগলৈ গৈ থাকোঁ। আজি মানুহো বহুত হৈছে, যিহেতুকে বিষ্ণু পূজা চলি আছে। তাৰ কাৰণে মানুহৰ সমাগমটো অলপ বেছি দেখা গৈছে, ভাল লাগিছে। আৰু এয়া দেখিছে আপোনালোকে মণিকূটৰ ভিতৰত মণিকূটৰ ভিতৰভাগ আৰু তাৰ লগতে বাহিৰ ভাগটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দুয়োফালে দুখন ডাঙৰ ডাঙৰ শৰাই আছে, এয়া দেখিবলৈ পাইছে। ভাল লাগিছে পৰিৱেশটো, বহুত ধুনীয়া চাফা চুফা পৰিৱেশ। এয়া তো বলক আমি অলপ আগুৱাই যাওঁ বিষ্ণু যজ্ঞৰ ফালে। এয়া দেখিবলৈ পাইছে বিষ্ণু যজ্ঞ চলি আছে। তাৰ লগতে আপোনালোকক এটা বহুত ভাল বস্তু দেখুৱাবলৈ গৈ আছে, চাই লওক। এয়া বন্তি ঘৰ। ইয়াতে আঠখেলীয়া নামঘৰৰ যাত্ৰীসকলে বন্তি প্ৰজ্বলন কৰিব পাৰে ইয়াতে। যিহেতুকে মণিকূটৰ ভিতৰত লেতেৰা হয়, সেইটো কাৰণে এইটো এটা বহুত ভাল হেৰি কৰিছে। আৰু এয়া বাহিৰ ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ অকণমান সহায় সহযোগিতাৰে আমাৰ আগলৈ আগবঢ়াই লৈ যোৱাত সহায় কৰে। ধন্যবাদ।